নমস্কাৰ বন্ধুসকল, যদিহে আপোনালোকে nsdl পৰ্টেলৰ যোগেদি পান কাৰ্ড অনলাইন এপ্লিকেশ্যন সাবমিট কৰিছে আৰু যদি আপোনাৰ পান কাৰ্ডটো এপ্ৰুভ হৈ গ'ল তেতিয়াহ'লে আপুনি অনলাইন ই পান কাৰ্ড ডাউনলোড কৰিব পাৰিব। ই পান কাৰ্ড কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'টো দেখুৱাবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব। সৰ্বপ্ৰথমে আপুনি এই ৱেবছাইটটো ভিজিট কৰিব লাগিব। ইয়াৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে, তাত আপুনি ক্লিক কৰি ডাইৰেক্টলি এই পেজটোত আহি যাব। ইয়াত আপুনি দেখি পাইছে টেক্স ইনফৰমেশ্যন নেটৱৰ্ক অফ ইনকাম টেক্স ডিপাৰ্টমেণ্ট গেট ই পান কাৰ্ড। চ' তলত আপুনি দুটা অপশ্যন পাব, এটা একনলেজমেণ্ট নাম্বাৰ আৰু এটা পান। আপুনি যদি একনলেজমেণ্ট নাম্বাৰ ব্যৱহাৰ কৰি ডাউনলোড কৰিব বিচাৰে ডাউনলোড কৰিব পাৰিব। একনলেজমেণ্টত আপুনি ক্লিক কৰিব। ইয়াত একনলেজমেণ্ট নাম্বাৰ 15 ডিজিটৰ যোনটো আছে সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব। একনলেজমেণ্ট নাম্বাৰটো আপুনি পান এপ্লিকেশ্যন যোনটো ৰিচিপ্ট আছে তাত পাই যাব, নতুবা আপুনি যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰি অনলাইন এপ্লাই সাবমিট কৰিছিলে সেই মোবাইল নাম্বাৰত SMS-তো আপুনি একনলেজমেণ্ট নাম্বাৰটো পাই যাব। চ' একনলেজমেণ্ট নাম্বাৰ আপুনি ইয়াত এণ্টাৰ কৰিব। তাৰপিছত এপ্লিকেণ্টৰ আপুনি ডেট অফ বাৰ্থ লিখিব লাগিব। ইয়াত মান্থ অফ বাৰ্থ, ডেট লিখিব নালাগে, যোনটো মান্থ হয় সেইটো মান্থ আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব। তাৰপিছত ইয়াৰ অফ বাৰ্থ, ইয়াৰ লিখিব। ইয়াৰ লিখাৰ পিছত আপুনি এই বক্স যোনটো আছে আই এম নট এ ৰবট আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সাবমিট কৰিব। নতুবা আপুনি আপোনাৰ যোনটো পান কাৰ্ড নাম্বাৰ আছে সেইটো ব্যৱহাৰ কৰিও আপুনি ডাউনলোড কৰিব পাৰিব। পান নাম্বাৰ ব্যৱহাৰ কৰি ডাউনলোড কৰিবলৈ হ'লে আপুনি যোনটো এলটেড আপোনাৰ পান নাম্বাৰ আছে সেইটো মোবাইল নাম্বাৰত SMS-ত পাই যাব, সেইটো পান নাম্বাৰ ইয়াত এণ্টাৰ কৰিব। আৰু আধাৰ নাম্বাৰ, এপ্লিকেণ্টৰ আধাৰ নাম্বাৰ ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ঠিক একেদৰে ইয়াত মান্থ অফ বাৰ্থ চিলেক্ট কৰিব, ইয়াৰ অফ বাৰ্থ লিখিব। এইটো অপশ্যনেল হয়, এইটো লিখিব নালাগে। আৰু এই যোনটো বক্স আছে ইয়াত আপুনি টিক কৰিব। টিক কৰি তলত আই এম নট এ ৰবট এই বক্সত টিক কৰিব। তাৰপিছত আপুনি সাবমিটত ক্লিক কৰিব। এই দুটা অপশ্যনৰ ভিতৰত যিকোনো এটা অপশ্যন আপুনি চুজ কৰিব পাৰিব। তলত সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো পান নাম্বাৰ আছে সেইটো ইয়াত অট'মেটিকেলি শ্ব' হৈ যাব। মোবাইল নাম্বাৰ আপুনি যিটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰি অনলাইন এপ্লাই কৰিছিলে সেইটো মোবাইল নাম্বাৰটো ইয়াত আহি যাব। ইমেইল আইডি আপোনাৰ ইমেইল আইডিটো ইয়াত আহি যাব। আপোনাৰ এৰিয়াত যোনটো পিন কোড আছে সেইটো পিন কোডটো আৰু জিপ কোড নট এপ্লিকেবল। তলত অপশ্যন তিনিটা পাব, ইমেইল আইডি, মোবাইল নাম্বাৰ, বথ। আপুনি ইমেইল আইডিত যদি OTP ৰিচিভ কৰিব বিচাৰে তেতিয়াহ'লে ইমেইল আইডি টিক কৰিব। যদি মোবাইল নাম্বাৰত OTP বিচাৰে টিক কৰিব। যদি দুইটাতে আপুনি OTP বিচাৰে ইয়াত টিক কৰিব। বথ টিক কৰাৰ পিছত ইয়াত এই বক্সত তলত আই হেয়াৰ বাই কনফাৰ্ম ইয়াত আপুনি টিক কৰিব। টিক কৰি তলত এটা অপশ্যন পাব জেনেৰেট OTP, ইয়াত আপুনি ক্লিক কৰি দিব। জেনেৰেট OTP-ত ক্লিক কৰাৰ পিছত আপুনি যিটো অপশ্যন লৈছিলে মোবাইল নাম্বাৰ, ইমেইল আইডি, তাত এটা OTP যাব। OTP-টো আপুনি ইয়াত এণ্টাৰ কৰিব। এই বক্সত এণ্টাৰ OTP ইয়াত আপুনি এণ্টাৰ কৰিব। OTP-টো এণ্টাৰ কৰাৰ পিছত তলত ভেলিডেট বুলি অপশ্যন এটা পাব, আপুনি ইয়াত ক্লিক কৰিব। যেতিয়া আপুনি ভেলিডেটত ক্লিক কৰিব OTP ভেলিডেশ্যন কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ পিছত এনেধৰণৰ আপুনি এটা দেখি পাব, থেংক ইউ ফৰ ইউজিং ফেচিলিটি অফ ই পান কাৰ্ড, ইউৰ ৰিকুৱেষ্ট ইজ প্ৰচেছ ছাকচেছফুলি এণ্ড ই পান ইজ চেণ্ট এট ইউৰ ইমেইল আইডি লিংকড টু ইউৰ পান। চ' আপুনি যোনটো ইমেইল আইডি ব্যৱহাৰ কৰি অনলাইন এপ্লাই কৰিছিলে পান কাৰ্ডৰ সেইটো ইমেইল আইডিত আপোনাৰ ই পান কাৰ্ডটো চেণ্ড কৰি দিয়া হ'ব। এনেদৰে ইয়াত আপুনি দেখি পাইছে। চ' ডাইৰেক্টলি আপুনি ইমেইলত গৈ কেনে সেই পান কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু নিজৰ ই পান কাৰ্ডটো নিজৰ লগত ৰাখিব পাৰিব। চ' এনেদৰে আপুনি nsdl পৰ্টেলৰ যোগেদি এপ্লাই কৰা পান কাৰ্ডৰ ইলেক্ট্ৰনিক কপি আপুনি ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ ফিজিকেল যোনটো কাৰ্ড, ফিজিকেল কপিটো আপুনি যিটো পোষ্ট অফিচত দিছে, যিটো এড্ৰেছ দিছে সেইটো এড্ৰেছতে আপুনি বাই পোষ্ট ফিজিকেল কাৰ্ডটো পাই যাব। আৰু যদি আপুনি UTI পৰ্টেলৰ যোগেদি পান কাৰ্ড এপ্লাই কৰিছে আৰু তাৰ যদি ইলেক্ট্ৰনিক কপি আপুনি ডাউনলোড কৰিব বিচাৰে আপুনি কমেণ্টত ক'ব, মই নিশ্চয় তাৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ ওচৰত দি দিম। আৰু আজিৰ এই ভিডিঅ'টো যদি আপুনি ভাল পাইছে লাইক কৰিব। আমাৰ চেনেলত প্ৰথমবাৰ যদি ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ।